আৰু টোপনিৰ পৰা উঠি আধা ঘন্টা বিছনাত বহি থকাতেই হল বাল পোৱা তো আজিকালি এই ধৈৰ্যটোক কমকে দৰমহা দিয়া হৈছে তাৰ কাৰণে বেছি দেৰিলৈকে ডিউটি নকৰে তো আপোনালোকে যদি বিবাহৰ ফুল ফৰ্মটো জানে তেনেহলে কোনো বিয়া নকৰিব ইটস মাই গ্যাৰান্টি তো আপোনালোকে শুনি লওক বিবাহৰ ফুল ফৰ্মটো বতি শিকাৰ বিতে বিপদ বতকাৰ বাতে বাঢ়িব আৰু হতে হল মানে বিবাহৰ ফুল ফৰ্মটো হল বিপদ বাঢ়িব হল তো তেজপুৰৰ তেজপাত অসমৰ চাহপাত আৰু ছোৱালীবোৰ চেনি খোৱাত এক্সপাৰ্ট তো গাইস এই হিটৰ মাজত পানী নোহোৱাকৈ কেনেকৈ ঘা ধুব পাৰিব আজি আপোনালোকক কম একেবাৰে সিম্পল একেবাৰে সহজ একেবাৰে পানী আপোনালোকৰ মানে নালাগেই ধুনীয়াকৈ আপুনি ঘা ধুব পাৰিব জাস্ট এটা টিক্স আপুনি এই টিক্সটো ব্যৱহাৰ কৰিব ধুনীয়াকৈ ঘা ধুব পাৰিব তো টিক্সটো হ'ল কেনেকৈ চাইছে চালা কেইদিন গা ধুনে পানী নোহোৱাকৈ গা ধুব পাৰা জানো এই লাগি যা চালা যা পুখুৰী যা গা ধুই আহা যা